ঝাপ মাৰিব লাগিব বিহুৰ দলে বহুত দূৰত আছে এতিয়া আমি বোকা খচি খচি যাব লাগিব So hey guys, welcome back to my YouTube channel Joyshree Baruah Momo YouTube channel loi apnalok punorba swagotam janalu aru moi aji akoh ahilu gaon ghoroloi Gostolor bihu naciboloi মই দেখাম কত আমি গছলৰ বিহু নাচো এটা পাছত আমি নাচো একদম পথাৰৰ হুমাজুত আছে আমাৰ বিহু তলিখন মই দেখা যাম চাই থাকিব আৰু এতিয়া বাজিছে এটা যাম 3:30 মানত এন ঘৰ মই পালোহি আজি 12:30 পাইছোহি তাৰপিছত মই দেখা যাম ভিডিও চাইব হেখৰলৈকে স্কিপ নকৰিব আৰু এতিয়া গছলৰ বিহুলৈ গৈ আছো অলপ দূৰ আছে কেনেকৈ যাম নলা ঝাপ মাৰিব লাগিব এই নলা দেখাই না চেণ্ডেল খুলি হাতত ল'ব লাগিব এই হাৱা চপ্পল পিন্ধি আহিছিলো ও মাই কসম সে বে মেখেলা কেনেকৈ দাঙিবি বিহুৰ দলে বহুত দূৰত আছে এতিয়া আমি বোকা খচি খচি যাব লাগিব বাপৰে আৰু কি পিন্ধি আহিবা নেকি তুমি চেণ্ডেল তৰা ঐ গোবৰ আছে আগফালে ঐ লাহে লাহে যা অলপ মইতো হাৱা চপ্পল পিন্ধি আহিছিলো আইতাৰ পৰা একদম মেখেলা চেখেলা দাঙি খোজকাঢ়ি খোজকাঢ়ি যাবলগীয়া হৈছে বিহুতলিখন সেইফালে আছে গ'লেও দে ৰাস্তা বৰ ডেঞ্জাৰ ফোনটো পৰিব লগতে মানুহজনীও পৰিম চাওক যাওক গছলৈ বিহুলে পানী খচি খচি বোকা খচি খচি গৈ আছো কিহে পাইছিলাম আমি গৈ আছিলো যে মেখেলা দাঙি দাঙি মাছ আছে চাওক না কেনেকুৱা বোকা খচি খচি যাবলগীয়া হৈছে একদম আঁঠুমলৈকে পেটিকোটটো দাঙি পিনে আৰু ৰাস্তাবোৰ যে গাঁত গাঁত আছে কিহে পালে ঐ গাঁও যোৱা সময়ত যে সেইপিনৰ পৰা যাওঁতে সিপিনেও একেই অৱস্থা একচুৱেলি প্ৰব্লেমটো কি হৈছে ন গোটেই 4-5খন গাঁও মিলি পিনে কৰে ন সেইকাৰণে একদম পথাৰৰ মাজত হৈছে এণ্ড ৱেডাৰটো চাওক কি মজা লাগিছে আৰু পানীৰ পৰা খচি খচি আমি গৈ আছোঁ আমি ফাইনেলি পালোহি অকণমান ভাল ৰাস্তা এইফালে নাচি আছে জইন হ'মগৈ এতিয়া এইফালে নাচি আছে মই যাম যাওঁ পিছত জইন কৰিম আৰু তৰা বাইদেউ বহি আছে এইফালে মিঠু বাইদেউ বহিছে ঐ মানে চাই এবাৰ মিঠু লাজ কৰিব নালাগে আৰু এইফালে জুপি বহি আছে এইফালে মিনিখা বহি আছে আৰু বেলেগ গৈ আছোঁ এইফালে বিদিশা আমি যাম জইন কৰিম এতিয়া অলপ দেৰি বহি লৈ জাষ্ট আহিছোঁ ন ভৰি বোকা চোকা কিনিলেও বোকাই লওঁ ময়ো জইন হ'লোহি ছোৱালী এবাৰ ইমান নাছিলে ছোৱালী বহুতে কমটি আংকালনৰ ৰাউণ্ডটো বহুত ডাঙৰ হৈ যায় এটা ৰাউণ্ড বনিও আকৌ মাজে মাজে ৰাউণ্ড হৈ যায় ইমান ছোৱালী হয় এবাৰ ছোৱালী নাছিলে ডাঙৰ ছোৱালী চব সৰু সৰু ছোৱালী আছিলে ডাঙৰ ছোৱালী ক'বলৈ এজনী বা দুজনীহে আছিলে আৰু মই সেইজনী আৰু মই ষ্টেপছখিনি ভালদৰে নাজানো মানে গছতলৰ বিহু আৰু ইমান বেছিকৈ অহা নহয় ন আৰু ষ্টেপ অলপ চেঞ্জ হ'ল চ' অলপ ৰখি ৰখি দিবলগীয়া হৈছে আৰু তাহাঁতিও ৰখি যায় ময়ো ৰখি যাওঁ এইবাৰ ইমান ভাল নালাগিল কিন্তু চাওক সঁচাকৈ
কাহিছে চাওক বৰ চাল হয় আমিতো গৈ আছো এফালে অলপ বোকাটো কমটি আছে এফালে গৈ আছো এতিয়া ৰাস্তা ফালে ওলামগৈ অহা সময়ত এইফালে আহিছিলোঁ বহুত দূৰ এফালে এতিয়া যাওঁ আৰু বিহুতলিখন দেখাইছোঁ ৰ'ব এইখন ছোৱালীবিলাক গ'ল এতিয়া আমিও গৈ আছোঁ মই এতিয়া হাৱা চেণ্ডেল পিন্ধি আহিছোঁ এতিয়া ন অকণমান ৰাস্তাটো অলপ ভাল হয় মানে পকা ধান্দৰ মাছে সৰু আদি একদম ফিল লৈ গৈ আছোঁ গানটো আৰু সিফালেতো বহুত পানী আছিলে আপোনালোকে দেখিলে অহা সময়ত এফালে অলপ পানী আছে পিছে এয়া দেখক এয়া চাওক এতিয়া গৈ আছোঁ তৰা বাইদেউ হ'ব ৰিল বনাব লাগে ইমানকৈ বৈ তাই ৰিল বনাই গৈ আছে চেণ্ডেলযোৰ চাওক কেনেকৈ তাকে আহিলে মুখখন দেখাই দিয়া নাই বোকা ৰাস্তাটো খচি গৈ আছো এইফালে আকৌ বোকা পালোঁ ভাবিছিলোঁ এইফালে ৰাস্তাটো ভাল হয় এফালে বোকা আমি হ'ব চেপ্পল পিন্ধি আহিছিলোঁ নহ'ব হবাই কেলে আহিলোঁ নহয় লাগিছে ইমান বোকা খচি আহিলোঁ সিপিনে বিহুতলিখন চাইছোঁহি চব সৰু বাচ্চা ভাল নালাগিলে এবাৰ আৰু চব বহি থাকে নাচিলোঁ এপাক তাতে আকৌ মানে ৰখি দিয়ে আৰু মই নাজানো ইমান ভালদৰে কিমান দিনৰ পিছত আহিছোঁ ন চ' এতিয়া ইমান ভাল নালাগিলে মই আপোনালোকক আগবছৰৰ ভিডিঅ'টো দেখাম হা অলপ স্ক্ৰীণ ৰেকৰ্ডিং কৰি সেইটো অলপ ভাল আছিলে ভাল মানে বহুত ভাল ডাঙৰ ছোৱালীখিনিও আছিলে অলপ ঠিক আছে ঘৰ পাইলোগৈ দেই ভৰি বোকা লাগি অৱস্থা একদম ভয়ংকৰ হৈ আছে এইটো ভিডিঅ' ন আগবছৰৰ আছিলে আগবছৰ মানে 2021 তেতিয়া বহুত ছোৱালী আহিছিলে ছোৱালী চবেই নাচিছিলে মানে একচুৱেলি তেতিয়া সেইকাৰণে বহুত ভাল লাগিছিলে এতিয়া আকৌ ছোৱালীবিলাক মেক্সিমাম বহি থাকে নাচে অকলে 4-5জনীমান মানে বহুত কমটি নাচে মেক্সিমাম বহি থাকে এণ্ড ইমান গানো নাগায় নৰ্মেলি বহি থাকে আৰু মানে আৰু চবকে মানে নাচিবলৈ মন নাযায় তো মানে চবকে নাচিবলৈ ভালো নালাগে আৰু তেওঁ মানে গছতলৰ বিহু এনজয় কৰিবলৈ আহে আৰু সেইটো নকওঁ মই কিন্তু তেওঁ নাচিব লাগে আৰু ন গছতলৰ বিহু মানে আৰু নাচিবহি লাগে ন গছতলত এজনী বা দুজনী গান গাব লাগে বাট মেক্সিমাম মানে বহি আছে আৰু নাচিছে খুব কমটি ছোৱালী এইটো 2021 তেতিয়া চব ছোৱালী নাচিছিলে মানে বহুত ভাল লাগিছিলে বহুত মিছ কৰিছোঁ মই আগৰ দিনবোৰ যে তাৰপিছত নেক্সট ডে মই আৰু বিদিশা তাই মোৰ কাজন চিষ্টাৰ হয় মানে মোৰ ডাঙৰ দদৌজন বৰ দদৌ নাতিনীয়েক হয় বিদিশা তাইয়ে মানে মোৰ পাৰ্টনাৰ আৰু গাঁৱলৈ গ'লে মানে তাইয়ে মোৰ লগত মানে ইপিনে সিপিনে য'ত যাওঁ মোৰ লগত তাই মানে খুব ভাল বণ্ডিং আৰু তাই আৰু মোৰ বেষ্ট কাজন তাই হয় মানে তাই বহুত ভাল লাগে মোক তাৰপিছত তাই আৰু মই এটা কভাৰ ভিডিঅ' বনালোঁ এইটো চাব আপোনালোকে কভাৰ ভিডিঅ' মই আপলোড কৰিছোঁ ইনষ্টাগ্ৰামতো আপলোড কৰিছোঁ ইনষ্টাগ্ৰামৰ নামটো জয়শ্ৰী বৰুৱা চাব চেক কৰিব এবাৰ তাতো আৰু মই ইউটিউবতো আপলোড কৰি থোৱা আছে গানটো জোনালীতে গানটো কভাৰ ভিডিঅ' বনাই থোৱা আছে চাব চেক কৰিব ইউটিউবতো চেক কৰিব ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু এবাৰ গাঁও গৈ বহুতে ভাল লাগিলে জেগাডোখৰ ইমান ধুনীয়া আছিল ন জেগাডোখৰ ফাৰ্ষ্ট টাইম মই দেখিছোঁ গাঁৱত মানে আৰু ইমান ভাল লাগিলে চ' আমি ইয়াতে গৈ পিনে কভাৰ ভিডিঅ'টো বনালোঁগৈ আৰু এণ্ড প্ৰেক্টিছ কৰা নাছিলোঁ অলপ প্ৰেক্টিছ মানে 2-3 দিন প্ৰেক্টিছ কৰিব লাগে ন কিবা এটা কৰিব হ'লে চ' আমি প্ৰেক্টিছ একদম কৰা নাছিলোঁ অকলে 1 ঘণ্টাৰ প্ৰেক্টিছ কৰিছোঁ মই গাঁও মানে অকলে এদিনৰ কাৰণে গৈছিলোঁ চ' আগদিনাখন গৈছোঁ মৰ্ণিং 12টা বজাত গৈছোঁ তাৰপিছত গছতলৰ বিহুলৈ গ'লোঁ আকৌ নেক্সট ডে এইটো ভিডিঅ' বনাই আকৌ সন্ধিয়া 4টা বজাত গুচি আহিলোঁ ঘৰলৈ চ' ইমান ভালদৰে নহ'ল 1 ঘণ্টা প্ৰেক্টিছ কৰি নাচিছোঁ আৰু অলপ চলপ গাইছ মই ঘৰলৈ আহিলোঁ এণ্ড এনেকুৱা ভয়ংকৰ বৰষুণ দিছে নহয় চাওক ন বহুত বৰষুণ দিছে মানে মই ঘৰলৈ আহিলোঁ 5টামান বজাত এতিয়া বাহিৰলৈ যাব নোৱাৰিলোঁ মই মানে ক'তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব ন ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কিয় নকৰে কৰি দিব